যি কি নহওক বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'ল আৰু এই মিস্ত্ৰী কৰি পকা মিস্ত্ৰী কৰি এইবোৰ ল'ৰাক পঢ়ালোঁ আৰু সেই এতিয়া আৰু সেই ল'ৰা ডাঙৰ হ'ল আৰু চাকৰি পালে আৰু যি কেইটকা সেই সাঁচি সামৰি থৈছিলোঁ পইচা সেইবোৰ পইচা আৰু ল'ৰা দৰমহা পইচা মিলাই মেলি এই পকী ঘৰ এটা সাজিলোঁ আৰু দেই সম্পূৰ্ণ হোৱাগৈ নাই আৰু হ'বগৈ আৰু লাহে ধীৰে সেয়া এতিয়া মনটো বৰ ভাল লাগিছে। আমাৰ আকৌ বুঢ়ীজনীও কৈ আছে নহয় আগতে সেই আগৰ পৰা কৈ থাকে আৰু পকী ঘৰ এটাত থাকিবলৈ মন আছিলে বুলি এতিয়া সেই থাকিব আৰু সেই একদম দুইটা পুতেকৰ কাৰণে দুমহলীয়া বিল্ডিং বনাই দিছোঁ আৰু সেই থাকিব আৰু এতিয়া বুঢ়ী একেবাৰে মনক খুচ হৈ। আমাৰ আকৌ দুটা ল'ৰা এই দুটা ল'ৰা সম্পূৰ্ণ ইটো আনটো একেবাৰে বিপৰীত আৰু দেই এইকেইটা এটা আকৌ মহা ঠাণ্ডা বেলেগ ঠাণ্ডা ইটো আকৌ একদম মহা ধুৰন্ধৰ এটা আকৌ সেই পুলিচত চাকৰি কৰিবলৈ মন বুলিহে পুলিচত চাকৰি পালে আৰু সৰুটো আকৌ আমাৰ সৰুটো বেলেগ কথা সুৰো সেইটো তাৰ আকৌ হেনো সেই পুলিচত চাকৰি কৰিবলৈ মন নাই আৰু বোলে কিনো হ'ব জানো এইবোৰ ল'ৰা সি হেনো বোলে ব্যৱসায়হে কৰে বোলে কি বা ব্যৱসায় কৰে আজিকালি ল'ৰাবোৰ আকৌ বোলে কিবা ইউটিউব চেনেল নেকি সেনেকুৱা এটাও খুলি থৈছে বোলে সেইবোৰ কৰি সি কেইটকা ঘটিব বাৰু হে এই ইউটিউব এইবোৰ বাদ দি পিনে সেইবোৰ এই চাকৰি তাকৰি এটা ধান্দা কৰিলেও হয় কিহৰ আকৌ ব্যৱসায় কৰিবলৈ মন তাৰ ভাগৰ হেৰি শুনিছেনে একলে গ'ল বা ক'লেনো যায় মানুহবোৰ একদম মানে গোটেই ঘৰটো বিচাৰি ফুৰিছোঁ নহয় ক'তটো বিচাৰি পাবলৈ নাই কেনিনো যায় হেৰি শুনিছেনে বোলো ক'ত আছে বাৰু মা দেখাও নলগাই হেৰৌ মানুহটো বৰ আচৰিত
আমাৰ এই বুঢ়ীজনী মাত খা শুনিলে মোৰ টিঙিচকৈ খংটো উঠি আহে নহয় আৰু কেনেকুৱা যে একেবাৰে টেংটিঙীয়া মাত খা কি কৰিবলৈনো চিঞৰি থাকে জানো পাই অকণমান শান্তিকৈ মানে মানুহটোক থাকিবলৈ নিদিয়ে হেৰৌ এই ইফালে গ'লেও চিঞৰিব সিফালে গ'লেও চিঞৰিব আমুকটো কৰি দিয়কচোন তামুকটো কৰি দিয়কচোন হেৰৌ মাইকী মানুহবোৰ এইবোৰ মানে নিজে কাম এখন কৰি ল'ব নোৱাৰে হেৰৌ এই আমুকটো কৰি দে তামুকটো কৰি দে ৰক্ষা নাপাওঁ নেমাতোঁ যায় এজনীক এই যি ক'ত বিচাৰি থাকক এই এইবোৰ মাত শুনিলে মোক খং উঠে নেমাতোঁ পুতুকণ তীখ এই তহঁতক আমাৰ বুঢ়ীজনীহে চাহ পানী খাবলৈ মাতি আছে হপাই দেই যা মই ইয়াত আছোঁ বুলি নকবি আকৌ দেই হ'ব খুৰাদেউ গৈছোঁ ঐ তীখ বৈ এই কামনো কিমান লাগি থাকিবি বৈ চাহ পানী খাই আহোঁগৈ বৈ সেই হৰি অথনিৰ পৰা মানুহটোক বিচাৰি মই সেই চলাত কৰিলোঁ গোটেই ঘৰখন মই বোলো মানুহটো আহি পিনে ইয়াত আছেহি দেখিছানে বাৰু মই এনেই চিঞৰি মৰিছোঁ হেৰৌ এই মাত এষাৰ লগাই দিয়া নাই বোলে মই বোলে এই নতুন ঘৰ ইয়াতে বোলে আছোঁ বুলি তোৰনো কি দৰকাৰ পৰিছে মোক বিচাৰি ফুৰিবলৈ মই মানুহটো কিবা সেই সৰুলা নহয় তই মোক বিচাৰি ফুৰিবলৈ যে য'তে ত'তে আপুনি যে সৰুলা নহয় সেইটো ময়ো গম পাইছোঁ মই সেই চাহ বনাইছিলোঁ চাহ খাবলৈ বুলি মাতি আছিলোঁ গোটেই ঘৰখন বিচাৰি ফুৰিলোঁ হেৰৌ একদম লেটিনলৈকে চুমি খাইছিলোঁ বোলো মই বোলো সেই লেটিনত কেনেবাকৈ মোৰ ঘূৰাই পৰিলে নি আকৌ বোলো এই দিনে আকৌ দুৰ্বল হৈ আহি আছে নহয় আৰু বোলো তেওঁ আহি পিনে ইয়াত আছেহি তোৰ বৰ একেবাৰে এই চিন্তা কৰি দেখুৱাবলৈ আহিছে অত বছৰি আকৌ সেই অনবৰতে সেই একদম টেকটেকাই থাকিব আজিনো তোৰ কিহৰ ইমান মৰম জাগিছেনো মোৰ প্ৰতি দেখিছানে বাৰু মানুহটোক আজিকালি কথা এষাৰ ক'ব নোৱাৰিও কেনেকৈ একেবাৰে টেক ধৰিব একেবাৰে একো এষাৰ ক'ব নোৱাৰি হেৰৌ বন্ধুসকল মোক চিনি পাইছেনে মই মানে বিকাশৰ মাক আকৌ আৰু আমাৰ সেই খিংখিঙীয়া মানুহটো এতিয়া যে গ'ল সেইজন সেই বিকাশৰ দেউতাক আমাৰ সেই ল'ৰা ছোৱালী দুটা বিকাশ আৰু বিকাশৰ ভাইক এটা আছে ভাইক মানে কি আৰু সিহঁতি দুটা জজা আৰু এটা কোলা এটা বগা এই বিকাশৰ সেই চাকৰি পালে নহয় আৰু সেই বিকাশৰ চাকৰি পইচা তাৰপৰা বাপেকেও সেই জমা পইচা কেইটকামান আছিলে মোৰ কেইটকামান সেই গাহৰি চাহৰি বিকিয়া সেইবোৰ জমা কৰি থৈছিলোঁ আৰু এই ঘৰটো বনাইছোঁ আৰু যেন তেন দুটা ল'ৰা নহয় আৰু এটা ওপৰত থাকিব এটা তলত থাকিব বুলি বনাইছোঁ আৰু দেই মা তই ইয়াতে আছ নি মই সেই অকণমান এই গাঁৱৰ ফালে ওলাই যাওঁ দেই সেই চাকৰিটো পোৱাৰ পিছত আৰু তেনেকৈ ফুৰিবলৈ কিবা সময়ে পোৱা নাই নহয় এইকেইদিন সেই ছুটীত আহি আছোঁহি আৰু মই বোলো সেই এপাক গাঁওখনৰ পৰা এপাক ফুৰি আহোঁগৈ আৰু হয়নে সেইকাৰণেহে ফোন পেচ মাৰি ওলাইছে তাৰমানে এই ছোৱালী লগ কৰিবলৈ নাযাওঁ তো এই ছোৱালী লগ কৰিবলৈ হ'লে সেই মুখতে কৈ থৈ যাবি আকৌ কোন ছোৱালী কি কথা সেইবোৰ মই কিন্তু জানিব লাগিব আকৌ কাৰ ঘৰ ছোৱালী কি কথা কেনেকুৱা কি বতৰা মই চব জানিব লাগিব মায়ে যে কি যে কথাবোৰ কওঁ নহয় গাঁৱৰ ফালে ওলাই যাওঁ মানে এইটো কথাটো নহয় আৰু ছোৱালী চাবলৈ যাম বুলি তয়ো যে মানে দেই মই যাওঁ দেই তোৰ লগত মই এতিয়া কথা পাতি নাথাকোঁ লগৰটো কিজানি ৰৈয়ে আছে আমাৰ বিকাশে ক'ৰবাত ছোৱালীজনী ভাল পাই থকা নাইতো কাৰ ঘৰ কেনেকুৱা কি ছোৱালী মই জানিব লাগিব নহয় হেৰি চাবগৈ লাগিব আজি নাযাওঁ পিছে আজি ঢেৰ কাম আছে নহয় মানুহটো একদম ৰুদ্ৰমূৰ্তি ধৰি আছে আৰু মাতি আছোঁ বুলি আৰু যাওঁ এই ভিতৰলৈকে যাওঁ সেই চাহ তাহ দিওঁগৈ আকৌ ভাতৰো মৰখক লাগিবই নহয় ভাত দিয়াকৈ উৎপাত লগাব হেল্ল' ভণ্টি কি খবৰ ভালনে তোমাৰ ইমান ধুনীয়া লাগিছে তোমাক ক'ত আছা ব'লা মই থৈ আহোঁগৈ মোৰ যে পৰা খুইভ্যবোৰ কেনেকৈ জোকাই আছে চাব কেনেকৈ চাই আছে দেউতা ফুৰিবোৰ ক'ৰবাত মানে অকণমান বহি থাকিবলৈ শান্তি নাই মানে এই গাড়ীখনো কেতিয়াকৈ আহে জানো এই কলেজলৈ যাবলৈ দেৰি হৈছে চেপেটিজনীও আকৌ সেই জুলি বাহঁতৰ ঘৰলৈ গৈ পিনে লাগিয়ে ধৰিলে নহয় বৌয়েকৰ লগত গ'ল আৰু তাতে থাকি আহিলে অসভ্যটো চাব আৰু কেনেকৈ চাই আছে মোৰ ইমান অশান্তি লাগিছে ভণ্টি তোমাৰ নামটো কোৱা আকৌ কি নাম তোমাৰ চিনা পৰিচয় হ'লে একো নহয় ইমান লাজ কৰিছা যে এই পাত চৰ দেখিছ হা একে চৰে একেবাৰে তোৰ 32টা তাত হৰুৱাই দিম মই ভালকৈ মনে বহ যদি বহি থাক কি একদম অসভ্যালি কৰি আছ আকৌ ছোৱালী দেখি পোৱা নাই নি আগতে ঘৰত মা ভণ্টি নাই নেকি তোৰ একেবাৰে কেনেকৈ জোকাই আছে চাবা এইটো এক চৰ দিমে একদম মানে চেণ্ডেল খুলি পিনে দি দিম ঠাও চিনি পোৱা নাই বুঢ়ী মাৰক মোৰ নাম টুনটুনি হয় টুনটুনি তুমি বেলেগ জমনি কিন্তু দেই তুমি একদম বেলেগ খাতৰা বস্তু আছা আকৌ মই তোমাৰ নামটোহে সুধিছোঁ জাষ্ট বেলেগ একো কোৱা নাই নহয় একদম চৰ দিম বুলি হেৰি কৈছোঁ ব'লা তোমাক কলেজত থৈ আহোঁগৈ সেই বাইক আছে দেখিছা নাই ইমান ধুনীয়া KTM বাইক লৈ আহিছোঁ মই তোমাক থওঁগৈ বুলি ঐ ৰকি দোস্তি একদম বেয়া নাপাবি দেই মোৰ মানে অকণমান আহোঁতে দেৰি হৈ গ'ল আকৌ এই মায়ে ইমান প্ৰশ্ন কৰি আছিলে সেইবোৰ উত্তৰ দি থাকোঁতে কিবা দেৰিয়ে হৈ গ'লগৈ বৈ যাওঁ জুলিহঁতৰ ঘৰলৈ সোনকালে যাওঁ সিহঁতে একদম বাট চাই আছে চাগে মই কালিয়ে কৈ থৈছোঁ নহয় যাম বুলি তই ইমান দেৰি কৰিলি চাচোন এই ভণ্টিজনীৰ লগত মই সেই চিনা পৰিচয় হৈছিলোঁহে তাইৰ নামটোকে নকয় একদম চৰ দিম বুলি কৈছে আৰু বেলেগ খাটা বস্তু দেই তই গাঁৱৰ ছোৱালীবোৰ একদম সাংঘাতিক খাটা দেই পতাই দিবি নি
আৰে তোৰ নিচিনা চেনী বস্তু মই দেখা নাই বুজিছনে। এজনী আমাৰ গাঁৱৰে ছোৱালী হয়, এই জুলিহঁতৰ ঘৰৰ ওচৰৰে, নামটো তাই টুনটুনি। ভণ্টি সম্বন্ধীয় হ'ব, আকৌ তাক হেনো ছোৱালী পতাই দিব লাগে। কমটি চেনী বস্তু নহয় আকৌ দেই তই। এই বিকাশ ভিনদেউ নহয় মানে এই জুলিবাৰ হেৰি বয়ফ্ৰেণ্ড। মই আপোনাক চিনি পাব লাগিছে আকৌ দেই। এই দাদাজন কিন্তু বৰ বেলেগ বস্তু আকৌ দেই, কেনেকৈ একদম নাম সুধি আছিলে। মই যে আপুনি নহা হ'লে সঁচাকৈ একদম চেণ্ডেল খুলি দি দিলোঁ হেঁতেন আকৌ। মই বিকাশে বাৰু। মোৰ লগৰটো বেয়া চাই নাপাবা দেই, ই মানে সেই টাউনত থাকে নহয়, সি একদম মানে সাংঘাতিক মানে বস্তু আৰু। কৈছোঁ নহয়, ছোৱালী দেখিলে একদম নাম চাম একেবাৰে সুধি মেলি চিনাকি হয় আৰু। কিন্তু মানুহটো এনেই বহুত ভাল আকৌ দেই, অন্তৰৰ পৰা আহিছে। খালি আৰু অকণমান বেছিকৈ কথা কয় আৰু চটপটাই থাকে, বেছি একদম হেৰি এই কি বুলি কয় যে মুখখন মানে ইয়াৰ বেছিকৈ চলে ছোৱালীৰ নিচিনা কৰে। তই মোক ছোৱালীৰ আগত লাজ দি দিছ যে হ'ব একো নাই দিয়ক ভিনদেউক, মই বেয়া নাই পোৱা নহয়। ময়ো এই চেণ্ডেল খুলি হেৰি কৰিম বুলি ক'লোঁ নহয়, বেয়া চেয়া নাপাব দেই দাদা। নাই মই বেয়া নাপাওঁ পটককৈ। মই আকৌ মানুহজন একদম বেলেগ ধেমেলীয়া নহয় আৰু। হ'ব দিয়া, এতিয়া লগ পায়ে থাকিম নহয়, নহ'লে ব'লা কলেজত থৈ আহোঁগৈ। হ'ব নালাগে, এই গাড়ী আহিব নহয়, মই গাড়ীতে যাম বাৰু। আপোনালোকে যাওক বাই জুলি বাহঁতৰ ঘৰলৈ যাওক। জুলি বাই একেবাৰে ৱেইট কৰি আছে চাগে, কালিৰ পৰা একেবাৰে গোটেইজনী বেচেৰীজনী সেই একেবাৰে পিঠা পনা বনাই মেলি আৰু একেবাৰে আপোনালোকে আহিব বুলি যা যোগাৰ কৰা লাগি গৈছে আৰু। যাওক আপোনালোকে সোনকালে যাওক, একদম বাট চাই আছে চাগে। হ'ব দিয়া তেন্তে আমি গৈ থাকোঁ। ঐ ৰকি বৈ বাইক ষ্টাৰ্ট দে। বাই চুইটি, আকৌ লগ পাম দেই। কি নাম হৈছিলে তোমাৰ? টুনটুনি, বৰ ধুনীয়া নাম আকৌ দেই। বাই চেনিৰাম দাদা। ভিনদেউৰ লগৰজন বৰ চেনি আকৌ দেই, কি নাম হৈছে ৰকি নে কি? দেখাত কিন্তু ল'ৰাটো ধুনীয়া লাগিছে আকৌ। এই কথা বতৰাবিলাকৰ পিছত আকৌ ভালেই লাগিলে মোৰ পিছে। আহোঁতে কিবা একো কষ্ট নাই পোৱা নহয় আৰু। তোমালোকে ভালে কুশলে পালাহি আৰু ন? বহাহি ইমান দুখীয়া ভাগৰি আহিছা, কেলেনো থিয় হৈ আছে বা মই আমাৰ আখিহঁতক মাতি দিওঁগে, যদিকো মাতি দিওঁগে বা তোমালোকে আহিছা বুলি। আণ্টি ইউ আৰ চ' বিউটিফুল। আণ্টি মোক পানী এগিলাচ দিবচোন, একদম বেলেগ একেবাৰে অণ্ঠ শুকাই আহিছে মানে। এই পানী এগিলাচ দিবচোন দেই। দিম ইমান দুখীয়া ভাগৰি আহিছা, মই বা সেই পানী এগিলাচ দিম নে? পিছে তুমিনো সেই ভিতৰতেনো কেলে সেই ছানগ্লাছখন পিন্ধি আছা বা খুলি পেলোৱাচোন। আণ্টি ইটছ মাই ষ্টাইল। খুলিলো। মই জুলিক কৈ থাকোঁগে দেই, মই তাৰপৰা সেই পানী এগিলাচ লৈ আহোঁগে বা তোমালোকলৈ দেই। কাতি বিহু পালেহিয়ে। যোৱাবাৰ তুলসী পুলিটো ইমান ধুনীয়াকৈ উঠিছিলে, আমাৰ আকৌ গৰুজনীয়ে খাই পেলালে নহয়, একে কামুৰি একেবাৰে উভালি লৈ গ'লগৈ। এবাৰ আকৌ এটা তুলসী পুলি আনিছোঁ, কোনডোখৰ তুম জানো পায়। ভেবেল তই ইয়াত কি কৰি আছ? আলহী আহিছে নে গম পাওঁ নে নাপাওঁ তই? দাদা এই তুলসী পুলি এটা আনিছিলোঁ আকৌ, কোনডোখৰ তুম জানো মই তাকে ভাবিয়ে পোৱা নাই। কোনডোখৰ তুম বাৰু? আৰু কোন আলহী আহিছে নো? কেলে সেই বিকাশ ভিনদেউ আহিছে আকৌ, বিকাশ ভিনদেউ আহিছে, সেই ভিনদেউৰ লগৰ এজন আহিছে, মাত এষাৰ দিবিগে আকৌ। হয় নেকি? এই তুলসী পুলিটো ৰুই থৈ যাওঁ, তাৰপৰা মাতিমগৈ বাৰু মই। পূবফালে ৰুম নেকি পাত এটা? পূবফালে ৰুবি, টাব এটা ৰুব পৰা হ'লে ভাল আছিলে। আমাৰ আকৌ গৰুজনীয়ে খাই পেলাই নহয়, টাবটো ৰুই থ'লে ইফালে সিফালে থৈ দিব পৰা হ'ব। বেলেগ এটা আনিবিনে টাবত ৰুমহি, এইটো নোৰুম পাই টাবত। হ'ব দে, তই এতিয়া সেই ভিনদেউহঁতক মাতি থৈ আহিবিগে, মই যাওঁ সেই ভিনদেউহঁতৰ লগত অকণমান কথা পাতোগে। এইখিনিতে ৰুই দিওঁ পাই তুলসী পুলিটো, ইয়াত ৰুলে ভাল লাগিব। বাপৰে, মই আকৌ ভাবিছিলোঁ আণ্টি ইমান জলদি ড্ৰেছ চেঞ্জ কৰি আহিলে নেকি বুলি। বাপৰে, আণ্টিৰ লগত একদম টিটু জেৰক্স কপিও। হয় নেকি? তোমালোকে ভালে পালাহি আৰু ন? আহোঁতে একো প্ৰব্লেম নহ'ল নহয়? ইমান জলদি চাহ লৈয়ে আহিলা যে? ইমান দূৰৰ পৰা আহিছা আকৌ, ভাগৰ জুগৰ লাগিব পাৰে নহয়। তোমাৰ কথা কোৱা নাই বাৰু, লগৰজনৰ কথা কৈছোঁ, তেওঁৰ ভাগৰ লাগিব পাৰে নহয়। মই সেইকাৰণে চাহকে লৈ আহিলোঁ আৰু। চাহ খাবা দেই, মই পটককৈ ভিতৰৰ পৰা আহিছোঁ, মই দেউতাক মাতি দিছোঁ বাৰু। বন্ধু, ময়ো এই গাঁৱৰ পৰা ছোৱালী নিম বুজিছানে? আমাৰ টাউনৰ ছোৱালীবিলাক এনেকুৱা নহয়। বৌজনী ইমান ফ্ৰী, ইমান ভাল লাগিছে মোক কথা পাতি পিনে। মোকো ইয়াৰ পৰা সেই ছোৱালীজনী চাই দিবি দেই। তোকনো সেই ছোৱালী চাই দিব লাগিছেনে? আহোঁতেচোন সেই টুনটুনিৰ লগতচোন চেনি খাইছিলিয়ে। সেনেকৈ তই নিজে সেই ছোৱালীজনী চাই ল'বি আকৌ ভাল। মই যদি পতাই দিওঁ তাৰপিছত কবিগৈ তোৰ মা দেউতাই ক'ব বোলে বন্ধুৱে ছোৱালী পতাই দিলে, বোলে ছোৱালীজনী বেয়া হ'লে মইহে পিছত কথা শুনিব লাগিব, সেইকাৰণে নিজে চাই ল'বি। হ'ব দে, চাহ খা। এইবিলাক ইমান মিঠাই বনাই থৈছে দেখা নাই? আমি আহিম বুলি পিঠাও বনাই থৈছে। খা এই পিঠা লৈ ল। ইমান ধুনীয়া লাগিছে তুলসী পুলিটো এইখিনিতে ৰুই পিনে। কাইলৈ একেবাৰে আৰু মায়ে ধুনীয়াকৈ মুচি মেলি এডোখৰ চফা কৰি মেলি আৰু ধুনীয়াকৈ ইয়াতে মায়ে চাকি দিব, ধূপ দিব, ইয়াতে প্ৰাৰ্থনা কৰিব লাগিব আৰু। ভেৰিলা, অকলে কথা পাতি আছা যে?
ভিনদেউ হেৰি মই তুলসী পুলি এটা আনি পিনে ৰুলোহি আকৌ হেৰি অকণমান বুঢ়াই হ'ল বাৰু সেই বেলেগৰ ঘৰৰ পৰা আনি পিনে ৰুইছোহি আমাৰ আকৌ সেই আকৌ গৰুজনীয়ে খাই পেলাই যোৱাবাৰ ইমান ধুনীয়াকৈ এটা উঠিছিলে তাৰপৰা সেই তুলসী পুলি এটা আনি পিনে ৰুই দিছোঁ ভাই কাইলৈ আকৌ সেই কাতি বিহু নাই সেইকাৰণে আকৌ আমাৰ ঘৰতো সেই কালি মায়ে আনিছিলে ৰুলে চাগে দেই এই কাইলৈ আকৌ কাতি বিহু এই পালন কৰিব লাগিব ব'লা নহ'লে কাইলৈ আজি আমাৰ ঘৰলৈকে যাওঁগৈ সেই কাইলৈ তাতে কাতি বিহু খাবা আৰু হেৰি কিন্তু আপোনালোকৰ হ'লে আজি নাযাওঁ আৰু দেই হেৰি আকৌ এই মোৰ লগৰকেইটাও আকৌ আছে নাই বা হেৰি আমাৰ গাঁৱতো কাতি বিহু খাব লাগিব নহয় সেই খাতিয়ে নাযাওঁ এই পিছত যাম আকৌ বাইদেউ নিয়াৰ পিছত তেতিয়ানো একদম দেখি আমনি পাই যাবগৈ হয় নেকি ঠিক আছে তেনেহ'লে পিছতকৈ যাবা মই যাবলৈ ওলালোঁ বুজিছানে হেৰি মই গৈ থাকোঁ আৰু আজি নাথাকোঁ আৰু যাওঁগৈ হেৰি মায়েও আকৌ চিন্তা কৰি থাকিব নহয় এই লগৰটো গ'লেই বাইক ষ্টাৰ্ট দিবলৈ গৈছে বোলে বাইকখন বোলে উলিয়াই লওঁ বুলি কৈছে মই তেনেহ'লে সেই বাইকখন চাই লওঁগৈ আকৌ কেনেকুৱা কি বাইক মোক অথনি পৰা কোৱা নাই পাই সিহঁতি নাথাকা যদি তেনেহ'লে যোৱাগে আকৌ মাজে সময়ে আহি থাকিবা এদিন সেই মা দেউতাকো লৈ আহিবা আৰু হ'ব দিয়ক এই গৈ থাকোঁ আৰু দেই বেয়া চেয়া নাপাব আৰু এই মা দেউতাই বিকাশক কেনেকুৱা লাগিলে একো নক'লে যে মোৰো বেয়া লগা নাই এই মানুহক সেই কথা বতৰা বৰ ধুনীয়াকৈ ক'ব জানে গহীন গম্ভীৰ ল'ৰা আমাৰ গাঁৱত সেনেকুৱা ল'ৰা দেখি পাবলৈ নায়েই বন্ধুসকল আজি আপোনালোকে আমাৰ খণ্ডটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বিলাক সকলোতকৈ আগতীয়াকৈ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক লাইক কৰিলেহে ভিডিঅ'বিলাক বনাবলৈ ভাল লাগে আৰু কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় আজিলৈ আহোঁ তেন্তে আকৌ নতুন এটা খণ্ডৰ সৈতে লগ পাম বাই বাই আৰু আপোনালোকলৈ কাতি বিহুৰ